নমস্কাৰ মই শ্ৰী মৃদুল মেধি আজি মোৰ ইউটিউব চেনেলৰ মৃদুল মেধি য়োগা অফিচিয়েল চেনেলৰ তৃতীয়টো ভিডিঅ' ইয়াৰ আগত মই ৰানাৰ্ছ বিলাকৰ কাৰণে বা খেলুৱৈসকলৰ কাৰণে দিছিলোঁ আৰু সেকেন্ড ভিডিঅ'টো মই মাইণ্ড ৰিলেক্স ভ্ৰামৰী প্ৰাণায়ামৰ বিষয়ে ভিডিঅ' দিছিলোঁ আজি মই ভয় নামৰ এবিধ নেতিবাচক কেমিকেলৰ বিষয়ে ক'বলৈ ওলাইছোঁ হিন্দীত ঘবৰাহট ডৰ আৰু অসমীয়াত ভয় আজিৰ সমাজত ভয় নামৰ এই কেমিকেলবিধে মানুহক বহুতো ক্ষতি কৰিছে মানুহৰ ভয় কিহৰ বাবে হ'ব পাৰে ধন টকা পইচা কোনোবাই চুৰ কৰি নিয়াৰ ভয় হ'ব পাৰে ডাঙৰ মানুহৰ আগত কথা কোৱাৰ ভয় হ'ব পাৰে বা মৰণৰ ভয় ইত্যাদি বিভিন্ন ভয়ে মানুহক বহুতো ক্ষতি কৰিছে মানুহক ভয় লাগে ভয় থকাটো মানুহৰ শৰীৰত প্ৰয়োজন কিন্তু অতিৰিক্ত ভয়ে মানুহৰ স্বাস্থ্যৰ ক্ষতি কৰে সেয়ে এই কেমিকেলবিধক ধ্বংস কৰাৰ কাৰণে নিঃশেষ কৰিবলৈ মই এটা থেৰাপি বা য়োগা বুলিও ভাবিব পাৰে আপোনালোকৰ আগত দেখাবলৈ লৈছোঁ তাৰ আগতে মই আপোনালোকক অনুৰোধ কৰিছোঁ মোৰ মৃদুল মেধি অফিচিয়েল য়োগা নামৰ এই চেনেলটো আপোনালোকে লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব যাতে মই মোৰ নেক্সট ভিডিঅ'টো সকলোতকৈ আগত আপোনালোকক দিবলৈ সক্ষম হওঁ এতিয়া মই এই কেমিকেলবিধৰ সলিউশ্যনৰ বিষয়ে ক'বলৈ ওলাইছোঁ এই কেমিকেলবিধক শেষ কৰিবৰ কাৰণে আমি থেৰাপিটো কেনেদৰে কৰিছোঁ প্ৰথমে নিজৰ শৰীৰটোক পূৰা হালকা কৰি দিব লাগিব পূৰা ঢিলা কৰি দিব লাগিব যিমান পাৰোঁ ঢিলা মই লছ কৰিছোঁ দেখিছে তাৰ পাছত আমি কি কৰিব লাগিব যেতিয়া আমি হুহ 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 এটা শব্দ 5 মিনিট কৈ থাকিম মই কেনেদৰে কৈছোঁ আপোনালোকে দেখি থাকিব শব্দটো কৈ শেষ হোৱাৰ পাছত আমি চকু দুটা মুদি 5-10 মিনিট কথা নোকোৱাকৈ মানে আমি ৰখি থাকিব লাগিব আৰু তাৰ পাছত কি কৰিব লাগিব যেতিয়া সম্পূৰ্ণ থেৰাপিটো হৈ যাব হোৱাৰ পাছত আমি 5 মিনিট সময় নিজৰ ওঠ দুটা জপাই ৰাখিব লাগিব তাৰ পাছতহে আমি নিজৰ কামত ব্যস্ত হ'ব পাৰিম আৰু এইটো সম্পূৰ্ণ খালী পেটত কৰিব হয় সন্ধ্যা কৰিব পাৰে নাইবা মৰ্ণিঙত কৰিব পাৰে বিশেষকৈ সূৰ্য উদয় নোহোৱাৰ আগমুহূৰ্তক ব্ৰহ্ম মুহূৰ্ত বুলি কোৱা হয় ব্ৰহ্ম মুহূৰ্তত কৰিলে ইয়াৰ ফলটো বেছি লাভদায়ক হ'ব চাই লওক মই এতিয়া কৰিছোঁ
হৈছে আৰু এতিয়া কি কৰিব লাগিব 5-10 মিনিট সময় আমি কথা নকোৱাকৈ সাইলেন্ট বহিব লাগিব আৰু কোনো বেলেগ কথা চিন্তা কৰিব নালাগে তাৰ পাছতহে আমি নিজৰ কৰ্মবিলাক কৰি যাব পাৰিম আৰু মই এতিয়া কম সময়ৰ ভিতৰত দেখুৱাবলগীয়া হৈছে এনেদৰে প্ৰথম শব্দটো নিজৰ শৰীৰটো হালকা কৰি লৈ শব্দটো ক'ব আৰু নিজৰ দৃষ্টিশক্তি থাকিব কপালৰ দুই চেলাউৰীৰ মাজত এইটো যিটো চক্ৰ আছে এই চক্ৰ বুলি আমি যোগৰ ভাষাত চক্ৰ বুলি কোৱা হয় প্ৰজ্ঞা চক্ৰ কেন্দ্ৰ কৰি আমি দৃষ্টিশক্তি নিক্ষেপ কৰি থাকিব লাগিব তাত আমি চকু ইয়াত ৰাখিব লাগিব দুই চেলাউৰীৰ মাজৰ এই যিটো ভূমধ্য এই বিন্দুটো তাৰ পাছত আমি কি কৰিব লাগিব যিমানবাৰ আমি শব্দটো উচ্চাৰণ কৰিম উচ্চাৰণ কৰাৰ পাছত নিজৰ নাভি কি কৰিব লাগিব ৰাজহাড়ত লগাই দিবলৈ চেষ্টা কৰিব লাগিব প্ৰতিবাৰতে কৈছো অটোমেটিক পেটটো কি হৈছে ৰাজহাড়ত লাগি গৈছে আৰু তেনেদৰে কৰাৰ পাছত কি হ'ব যেতিয়া আমি সাইলেন্ট মুড হম তেতিয়া কি হ'ব পেটৰ পৰা আমি উশাহ নিশাহ লবলৈ সক্ষম হম আৰু সম্পূৰ্ণ ধীৰ গতি যেতিয়া আমি উশাহ লম নিজে নিজে পেট ফুলি যাব আৰু যেতিয়া আমি উশাহ এৰিম তেতিয়া হলে মানে কাৰ্বন ডাই অক্সাইড বাহিৰ কৰি দিম তেতিয়া পেটটো নিজে নিজে ভিতৰলৈ সোমাই যাব আৰু তেতিয়া সেই দৰ নামৰ যিবিলাক নেতিবাচক কেমিকেল আমাৰ শৰীৰত ঠাই পাইছিলে সেই কেমিকেল বিলাকো কি হ'ব লাহে লাহে ডিটক্স মানে শেষ হ'বলৈ আৰম্ভ কৰিব এনেদৰে 5-10 বা 15 দিন কৰাৰ পাছত আপোনালোকৰ সম্পূৰ্ণ দৰ নোহোৱা মানে ভয় নোহোৱা ভাল শৰীৰ দেখা পাব ধন্যবাদ আজিলৈ ইমানতে সমাপ্ত কৰিলোঁ